বন্ধুসকল অষ্টম শ্ৰেণীত পঢ়া এজনী ছোৱালী বয়স হোৱা নাই 14 বছৰীয়া ছোৱালী ইয়াতকে বেছি বয়স নহয় গোৱালপাৰাৰ পৰা প্ৰমেশ্বৰ নাথ নামৰ ল'ৰাজনে এই লম্পটজনে কি কৰিছে ফুচলাই ছোৱালীজনীক মহানগৰীত লৈ আহিছে মহানগৰীৰ এটা হোষ্টেলত 4জনকৈ ল'ৰাই পাখণ্ডই এজনৰ পিছত এজনে এই ছোৱালীজনীৰ ওপৰত দলবদ্ধ ধৰ্ষণ কৰিছে গোটেই ৰাতি এই কাণ্ড কৰাৰ পিছত যেতিয়া ছোৱালীজনীৰ জিউ যাই অৱস্থা তেতিয়া কি কৰিছে এই পৰমেশ্বৰ নাথ নামৰ এই লম্পটজনে ছোৱালীজনীক বাইকৰ পিছত উঠাই শুক্লেশ্বৰ ঘাটত সেই ছোৱালীজনীক পেলাই থৈ তাৰ পৰা উধাও হৈছে অৱশেষত ছোৱালীজনীক যেতিয়া আৰক্ষীয়ে উদ্ধাৰ কৰিলে আৰু ঘটনাটো তদন্ত কৰিলে তেতিয়া গম পালে যে এই ঘটনাটোত 4জন ব্যক্তি আছে এই 4জন ব্যক্তি হৈছে পৰমেশ্বৰ নাথ হীৰকজ্যোতি দাস বিমল বৰুৱা লক্ষ্যধৰ নাথ এই 4 লম্পটে এই কাণ্ডটো কৰিছে বন্ধুসকল কিমান আৰু এইবোৰ ভিডিঅ' বনাম কিমান আৰু এৱাৰনেছ কৰিম এইবোৰ লম্পট কেইটাক কি কৰিব লাগে আপোনালোকে জনাব কমেন্ট বক্সত জনাব এই লম্পট কেইটাক কেনেকৈ শাস্তি দিব লাগে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব জয় আই অসম।